তাহলে আর এটো কি বাৰু তোমালোকে কোৱাচোন NATURE স্যার নাটুরে তহঁতি নেচাৰটোক নাটুৰে বুলি ক'বলৈ আহিছ কোনে শিকাইছিলে তহঁতক হা ৰ মই এতিয়া ইংলিছৰ ছাৰ ওচৰত যাওঁ হয় কিয়া এইবোৰ কি হৈছে ক্লাছ 4 ষ্টুডেণ্টে আপোনাৰ নেচাৰটো নাটুৰা ক'ব ধৰিছে যে বৰুৱা কি ক'ব আৰু তেতি বহুত সৰু হৈ আছে যেতিয়া তেতি মাতৰে হ'ব সব ঠিক হৈ যাব আপুনি মেচিয়ৰটোকে আপুনি মাতুৰে ক'ব আহিছে ৰ'ব হেড চাওক কমপ্লেইন দি আহোঁ ছাৰ ছাৰ বৰুৱা ছাৰ এইবোৰ কি হৈছে ক্লাছ 4 ষ্টুডেণ্টে আপোনাক নেচাৰটো নাটুৰে কৈছে আৰু ইংলিছ টিচাৰে মেচিয়ৰটোক মাটুৰে কৈছে কি হ'ব ধৰিছে আপুনি কওকচোন বৰুৱা বুজিছানে মই সিহঁতক বহুত বুজাবলৈ চেষ্টা কৰিলো কিন্তু কি হ'ব আমাৰ অঞ্চলটোৰ কুলটোৰে এনেকুৱা এইখন কি স্কুল হেডমাষ্টাৰে কালচাৰটো কুলটো ক'ব আহিছে যাওঁ মই ইন্সপেক্টৰক কমপ্লেইন কৰোঁগৈ ছাৰ জকাই চুকা স্কুলত কি হ'ব ধৰিছে আপোনাৰ ষ্টুডেণ্টে আপোনাক নেচাৰটো নাটুৰে ক'ব ধৰিছে ইংলিছ টিচাৰে আকৌ মেচিয়ৰটোক মাটুৰে কৈছে আকৌ হেডমাষ্টাৰক সুধিলো তেওঁ কৈছে আকৌ কালচাৰটো কুলটোৰে ইয়াত উচিত ব্যৱস্থা লওক ছাৰ কি কৰিব আৰু বুজিছেনে মই আগতে জানো সেইখন স্কুলতে কোনো কুকুৰে নাই